আমাৰ মহাপুৰুষ ঋষিমুনি ভগৱানসকলে সকলো সময়তে শ্ৰদ্ধা ভক্তি ত্যাগ আৰু সেৱাৰ আদৰ্শ দেখুৱাই থৈ গৈছে। এটা সময়ত যেতিয়া সমাজত প্ৰাণী হিংসা বৃদ্ধি পাইছিলে তেতিয়া সমাজৰ মানুহে অত্যাধিক মাংস ভক্ষণ কৰাৰ বাবে সমাজত নাৰী জাতিৰ চিন্তা ভাৱনা বেয়া হৈ গৈছিলে, যাৰ ফলত সমাজত সেই নাৰীৰ পৰা কুসংস্কাৰবান সন্তানৰ জন্ম হ'বলৈ ধৰিলে। পৰিণতিত সমাজত পাপ অন্যায় অধৰ্ম ভ্ৰষ্টাচাৰ ইত্যাদি বৃদ্ধি পালে। সেই পাপ অন্যায় অধৰ্মক ৰোধ কৰিবৰ বাবে ভগৱানে বুদ্ধ অৱতাৰ লৈ সমাজত অহিংসাৰ বাণীৰ প্ৰচাৰ কৰিলে, যাৰ ফলত সমাজৰ মানুহে প্ৰাণী হত্যা কৰা মাংস ভক্ষণ কৰা এৰিলে আৰু সমাজত ধৰ্মৰ প্ৰতিষ্ঠা হ'ল। কিন্তু আজি সমাজৰ মানুহে বুদ্ধ ধৰ্ম পালন কৰে যদিও বুদ্ধদেৱৰ পথত চলিছে জানো? কাৰণ বুদ্ধদেৱেতো প্ৰাণী হত্যা বন্ধ কৰিবৰ বাবে অহিংসাৰ বাণী প্ৰচাৰ কৰিছিলে। আজি আমাৰ সমাজৰ মানুহে শাস্ত্ৰ আৰু বুদ্ধদেৱৰ আদৰ্শত নচলাৰ বাবে অত্যাধিক মাংস ভক্ষণ কৰিছে, যাৰ ফলত সেই মাংস খোৱাৰ বাবে মানুহৰ মনত হিংসা ঘৃণা লোভ লালচ ইত্যাদি বৃদ্ধি পাইছে। আৰু সেই মাংস খোৱাৰ বাবে হাৰ্ট এটেক কেঞ্চাৰ পেৰালাইচিছ হৈ মানুহ মৃত্যুমুখত পৰিছে। তাৰ কাৰণ মাংসত অত্যাধিক ফেট আৰু প্ৰটিন থকাৰ বাবে হাৰ্টত ব্লকেজ আহে, যাৰ ফলত হাৰ্ট এটেক হয়। ঠিক সেইদৰে নাৰ্ভবিলাকত ব্লকেজ আহে, যাৰ ফলত উচ্চ ৰক্তচাপ হৈ প্ৰেছাৰ ষ্ট্ৰক হৈ মানুহৰ মৃত্যু হয়। সেই তুলনাত জীৱ জন্তুৰ প্ৰেছাৰ ষ্ট্ৰক হাৰ্ট এটেক ডায়েবেটিছ হৈছে জানো? কাৰণ গৰু ছাগলীৰ প্ৰেছাৰ ষ্ট্ৰক হ'লে গম পোৱা গ'লহেঁতেন, আৰু গৰুৰ ডায়েবেটিছ থাকিলে কাটিলে সোনকালে নুশুকালে হয়। যিহেতু গৰু ছাগলীৰ প্ৰেছাৰ ষ্ট্ৰক ডায়েবেটিছ ইত্যাদি ৰোগ নোহোৱাৰ কাৰণ হৈ গ'ল তেওঁলোকে প্ৰকৃতিৰ আধাৰত খানপান কৰে। মানুহৰ খানপানৰ পৰা সৃষ্টি হোৱা এই বেয়া প্ৰভাৱৰ পৰা গম পোৱা যায় যে বলি প্ৰথা বৰ্তমান অৱস্থাত বিজ্ঞানসন্মতও নহয়। আৰু যি ধৰ্ম বিজ্ঞানসন্মত নহয় সেই ধৰ্ম অন্ধবিশ্বাসত পৰিণত হয়। আৰু ধৰ্ম যেতিয়া অন্ধবিশ্বাসত পৰিণত হয় তেতিয়া সেই ধৰ্মৰ পৰা সমাজৰ ক্ষতি হয়। কাৰণ আমাৰ ধৰ্ম বিজ্ঞানসন্মত হয়। তাৰ উদাহৰণ হ'ল আমাৰ বেদ গীতা শাস্ত্ৰসমূহ শ্ৰেষ্ঠতম বিজ্ঞান হয়। শ্ৰীমদ ভগৱদ গীতাৰ 16 অধ্যায়ৰ 2 শ্লোকত কৈছে সকলো প্ৰাণীৰ প্ৰতি দয়াভাৱ ৰাখিব লাগে। ঠিক সেইদৰে গীতাৰ 13 অধ্যায়ৰ 7 সংখ্যক শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে কোনো প্ৰাণীৰ প্ৰতি হিংসা আচৰণ নকৰা। তেতিয়া কিয় সমাজৰ মানুহে এই অন্ধবিশ্বাসজনিত বলি প্ৰথা মানি চলিছে, যাৰ ফলত আমাৰ সমাজতো এই অন্ধবিশ্বাস বৃদ্ধি হৈছে। আৰু এই অন্ধবিশ্বাসৰ পৰাই সমাজত পাপ অন্যায় অধৰ্ম অপবিত্ৰতা লোভ লালচ দুৰ্নীতি ইত্যাদি বৃদ্ধি পাইছে। কাৰণ ভগৱান শ্ৰীকৃষ্ণ কথিত শ্ৰীমদ ভগৱদ গীতা এই বিশ্বৰ তথা সৃষ্টিৰ শ্ৰেষ্ঠতম বিজ্ঞান হয়। সেইবাবে গীতা শাস্ত্ৰ তথা বৰ্তমান বিজ্ঞানৰ আধাৰত পূজা পাতল তথা ধৰ্মৰ কাম কৰিব লাগে। ইয়াৰ পৰা সমাজৰ মানুহৰ স্বাস্থ্য চৰিত্ৰ সংস্কাৰ মৰম চেনেহ সদ্ভাৱনা ইত্যাদি বৃদ্ধি পাব। কাৰণ বিজ্ঞান নথকা ধৰ্ম অন্ধবিশ্বাস হয়। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো কৈছে শাস্ত্ৰৰো উত্তম গীতা ভাগৱত ধৰ্মৰো উত্তম নাম। সেইবাবে আমি গীতা ভাগৱত আৰু ভগৱানৰ নামৰ আদৰ্শত চলি এই অন্ধবিশ্বাসজনিত বলি প্ৰথা দূৰ কৰি সমাজত শাস্ত্ৰসন্মত কৰ্ম তথা ধৰ্মক আগবঢ়াই হিংসা ঘৃণা দুৰ্নীতি ইত্যাদি দূৰ কৰি মৰম চেনেহ আদৰ্শৰ মাধ্যমে এখন সংস্কাৰবান সমাজ গঢ়া আমাৰ সংস্কৃতিৰ আদৰ্শ হয়। যিহেতু সকলো প্ৰাণী সুখত থকা তথা স্বাধীনতাত থকাৰ অধিকাৰ আছে, সেইবাবে আমি জীৱ জন্তুৰ স্বাধীনতা কাঢ়ি নিয়াৰ আমাৰ অধিকাৰ নাই। অথচ তেওঁলোকৰ প্ৰতি দয়াভাৱ ৰাখিব লাগে। যিহেতু সকলো প্ৰাণীৰ ভিতৰত মৰম চেনেহ ভাৱনা আছে, তেওঁলোকৰো মাকৰ সন্তানৰ প্ৰতি মৰম চেনেহ ভাৱনা থাকে। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ 9 নম্বৰ অধ্যায়ৰ 26 নম্বৰ শ্লোকত কৈছে যি ভক্তই শ্ৰদ্ধাৰে মোক পত্ৰ পুষ্প ফল পানী আদি অৰ্পণ কৰি পূজন কৰে, সেই শুদ্ধ জ্ঞান সম্পন্ন নিষ্কাম প্ৰেমী ভক্তই ভক্তিপূৰ্বক অৰ্পণ কৰা সেই পত্ৰ পুষ্পাদি মই সগুণ ৰূপত আৱিৰ্ভাৱ হৈ আনন্দ চিত্তে ভক্ষণ কৰোঁ। এই শ্লোকৰ পৰা গম পোৱা গৈছে যে গীতা শাস্ত্ৰত ভগৱানক পূজা কৰাৰ ইমান ধুনীয়া বিজ্ঞানসন্মত আদৰ্শ আছে। তেতিয়া কিয় আমি প্ৰাণী হিংসা কৰি অন্ধবিশ্বাসজনিত বলি প্ৰথা পালন কৰিব লাগে? কাৰণ আমাৰ অন্ধবিশ্বাসজনিত ধৰ্মই আমাৰ মনৰ চিন্তা ভাৱনা স্বাস্থ্য নষ্ট কৰাৰ লগতে পৰিয়াল তথা সমাজৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। যিহেতু অন্ধবিশ্বাস থাকিলে ধৰ্মৰ হানি হয়। ঠিক সেইদৰে প্ৰাণীৰ অতিপাত বৃদ্ধি হ'লে প্ৰকৃতিয়ে নিজৰ সন্তুলন ৰক্ষা কৰিবৰ বাবে মাজে সময়ে সেই জীৱ জন্তুক ভাইৰাছ ৰোগৰ মাধ্যমে মাৰি পিনে কম কৰি নিজৰ সন্তুলন ৰক্ষা কৰে। আৰু কিছুমান প্ৰাণী মাংস খায়, যাৰ ফলত প্ৰকৃতিৰ সন্তুলন হৈ থাকে। তেনে অৱস্থাত প্ৰাণী হত্যা কৰি মানুহে মাংস খালে প্ৰকৃতিৰ সন্তুলনত অভাৱ আহিব। সেইবাবে আমি শুদ্ধ শাস্ত্ৰৰ জ্ঞান লৈ মহাপুৰুষৰ আদৰ্শত চলি শুদ্ধ খানপানো অনুশীলন কৰিব লাগে।